এখেত আমাৰ ডিব্ৰুগড় শাখাৰ সহ সম্পাদক, গতিকে তেওঁ আমাৰ সদস্যবৃন্দলৈ দুআষাৰ ক'বলৈ মই অকণমান আগ্ৰহ প্ৰকাশ কৰিছোঁ। নমস্কাৰ। আসাম চাহ কৰ্মচাৰী সংঘ ডিব্ৰুগড় শাখাৰ আজি ৬২তম দ্বিবাৰ্ষিক অধিৱেশনৰ আমাৰ জি নিউজ চাহ বাগিচাৰ পঞ্চম শইকীয়াদেৱে এটি ভিডিঅ' কৰিবলৈ আগবাঢ়িছে। গতিকে আমি ৬২তম দ্বিবাৰ্ষিক অধিৱেশনখন আজি আমি ডিব্ৰুগড় শাখাত অনুষ্ঠিত কৰিছোঁ। গতিকে তেখেত আহি পালেহি, তেখেতে এতিয়া ভিডিঅ'সমূহ ল'বৰ বাবে মই অনুৰোধ জনালোঁ। এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে, তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ, প্ৰণামো তোমাক। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এটো বুকু পাতি দিলা। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন, জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ। তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। শহীদ হলা, তুমি সূৰ্য হলা, যি অসমলে প্ৰভাত আনিব। তুমি শহীদ হলা, তুমি ধুমুহা হলা, জীৱৰ দৈছিলা হৈ ৰব। তুমি অনাগত সংগ্ৰামী সৈন্যৰ আঁচনিৰ অস্ত্ৰ। সাধাৰণ সভাত উপস্থিত হোৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সংঘৰ নিৰ্দেশক্ৰমে আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক শ্ৰীযুত বীৰেণ অধ্যাপক আৰু শ্ৰীযুত জয়চন্দ্ৰ শইকীয়াদেৱ আহি উপস্থিত হৈছে। মই সভাৰ কাম আৰম্ভ কৰিবলৈ লৈছোঁ। মই প্ৰথমতে আমাৰ অসম চাহ কৰ্মচাৰী সংঘৰ ডিব্ৰুগড় শাখাৰ সভাপতি শ্ৰীযুত নৱকুমাৰ বৰুৱাদেৱক মই মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতে বিশেষ তেনেকৈ মই পঢ়াৰ অভ্যাস নাই। এই ঐতিহাসিক ডিব্ৰুগড়ৰ অসম চাহ কৰ্মচাৰী সংঘৰ ডিব্ৰুগড় শাখাত এই অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰা বৰুৱা ডাঙৰীয়া, মঞ্চত উপবিষ্ট
চাহৰ লগত জড়িত আৰু বিভিন্ন অনুষ্ঠানৰ লগত জড়িত অতি সন্মানীয় গুণী জ্ঞানী ব্যক্তিসকল, মই সকলোৰে নাম ল'ব খোজা নাই, আৰু ইয়াত উপস্থিত থকা সদাশয় ব্যক্তিসকল, যিসকল আজীৱন এই চাহ উদ্যোগৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক মোৰ ফালৰ পৰা মই শ্ৰদ্ধা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ, আৰু আপোনালোকৰ আৰু এই উদ্যোগটো সুন্দৰভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যি অৰিহণা, মই সকলোকে মোৰ ফালৰ পৰা মই বিশেষভাৱে অভিনন্দন জনাইছোঁ। মই ইয়ালৈ আৰু এঘণ্টাৰ আগতে আহিব লাগিছিল। মই সময়ৰ ক্ষেত্ৰত অকণমান পাঞ্চুৱেল, নিজে চাৰ্টিফিকেটখন লৈছোঁ, কিন্তু মোৰ এনেকুৱা এটা প্ৰগ্ৰেম আহিলে, আপোনালোকে জানে যে প্ৰধানমন্ত্ৰীৰ মন কী বাত প্ৰত্যেক দেওবাৰে, প্ৰত্যেক মাহটোৰ শেষৰ দেওবাৰটোত তেখেতে 11টাৰ পৰা 11:30লৈকে মন কী বাত কৰে, আৰু এই মন কী বাত সৰলৰ যোগেদি আমি ভিডিঅ' কনফাৰেন্সিং হৈ থাকে, দিল্লীৰ পৰা চাই থাকে যে কোন কোন বিধায়কে এই মন কী বাত উপস্থিত ডিব্ৰুগড় শাখাৰ সন্মানীয় সভাপতি নৱ কুমাৰ বৰুৱা ডাঙৰীয়া, শাখা সম্পাদক শ্ৰী ৰাতুল কাকতি ডাঙৰীয়া, কেন্দ্ৰীয় সংঘৰ পৰা নিমন্ত্ৰিত বীৰেন অধ্যাপক ডাঙৰীয়া, শ্ৰীযুত জয়চন্দ্ৰ শইকীয়া ডাঙৰীয়া, লগতে ইয়াত উপস্থিত থকা সংঘৰ সকলো বিদ্বান সদস্যক মই আদৰণি আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। মোৰ বক্তৃতা আৰম্ভ কৰাৰ আগত মই ক'ব বিচাৰোঁ যে মই বক্তৃতা দিয়া মানুহ নহয়, যিহেতু মই এজন অধিবক্তা। মই মোৰ বেছিভাগ সময় কোলা কোটটো পিন্ধি পেলাই কোৰ্টত চিঞৰোঁতে মোৰ যায়, যদিও মোক আজি ভাষণ দিবলৈ কোৱা হৈছে, সেইকাৰণে মই কালি ৰাতিৰ পৰাই প্ৰিপেয়াৰ কৰি আছোঁ যে মই ভাষণটো কেনেকৈ দিওঁ, কাৰণ মই সঁচা কথা ক'বলৈ গ'লে ভাষণ দিব নাজানো, কিন্তু মই চেষ্টা কৰিম যে মোৰ যোনখিনি সীমিত আইনত জ্ঞান আছে সেইখিনিৰে মই আপোনালোকক আমাৰ ট্ৰেড ইউনিয়নৰ যোনখিনি এডমিনিষ্ট্ৰেটিভ স্ফিয়াৰ সেইখিনি মই অনুভৱ কৰোঁ মোতকৈ আপোনালোকে বেছি জানে, সেইকাৰণে মই আজি মোৰ বক্তৃতাখন একেবাৰে আমাৰ শ্ৰম আইনৰ যোনখিনি লিগেল পাৰ্চপেক্টিভ আছে সেইখিনিৰ ওপৰতে মই আৰু অভিবক্তা শ্ৰী অৰিন্দম দেৱ প্ৰমুখে আমাৰ ডিব্ৰুগড় শাখাৰ বিষয়ববীয়া আৰু উপস্থিত বাগিচাৰ সদস্য যোৱা 2 বছৰ কাল আমাৰ এই নতুন কমিটিয়ে কি কৰিলে কি নকৰিলে এই প্ৰতিবেদনত আপোনাক পাঠ কৰি দিয়া হ'ল, কিন্তু আমাৰ বাগিচাৰ 40খন বাগিচাৰ কিছুমান বাগিচাই তেখেতে এই যে নতুন কমিটিখনক এটা বেলেগ ধৰণে দেখি পাইছে। সুদীৰ্ঘ 75 বছৰৰ ভিতৰত এই বছৰ চবতকৈ বেছি যিমানখিনি আমাৰ বিবাদ মীমাংসা হ'ল সেইটো এটা ৰেকৰ্ড সৃষ্টি কৰিলে। 26টা বিবাদ তেখেতে মীমাংসা কৰিবলৈ সক্ষম হ'ল। এই বাগিচা থানাই একে ৰেডি হৈ থাকিব, মই এজনকে নাম মাতিম, আহিব আপোনালোকে। এয়া বকুল চাহ বাগিচা, দ্বিতীয়তে আছে চেঁচা চাহ বাগিচা, তৃতীয়তে আছে খনিকৰ চাহ বাগিচা, থানাই চাহ বাগিচা,
গ্ৰীণউড চাহ বাগিচা, মোকালবাৰী কামাখ্যাবাৰী চাহ বাগিচা, মটক চাহ বাগিচা, জামিৰা চাহ বাগিচা, এইকেইখন বাগিচাই তেখেতৰ কাৰ্যত সন্তুষ্টি লাভ। গণেশবাৰী চাহ বাগিচা, এইকেইখনো বাগিচাই তেখেতৰ কাৰ্যত সন্তুষ্ট হৈ তেখেতসকলক সম্বৰ্ধনা জনায়। কথাবোৰ কি দৰকাৰ? তেখেতে নিজে এজন পৰ্যবেক্ষক, যিজনে আজি ইমান দিন ধৰি আমাৰ সংঘটোক আঁত ধৰি আহিছে। সংঘৰ মুখাধ্যক্ষ হিচাপে তেখেতৰ যি দায়িত্ব, সেই সকলোৱে নিশ্চয় আপোনালোকে অৱগত এইখিনি কথা। এটা সংঘ চলাবলৈ যিখিনি জ্ঞান লাগে, যিখিনি জ্ঞানৰ ভাণ্ডাৰ লাগে, যি অধ্যয়ন লাগে, সেইখিনি গোটেইখিনি গুণেৰে সমাহাৰ আমাৰ ৰাতুল কাকতদেৱ। গতিকে তেখেতৰ উপস্থিতিত মই কি কথা ক'ম, তথাপিও দুই এষাৰ ক'বলৈ বিচাৰিছোঁ। যিহেতু আমাক চেণ্ট্ৰেলৰ পৰা অৰ্ডাৰ দিছে, আপুনি এজন অবজাৰ্ভাৰ হিচাপে যাব লাগে। 1947 চনৰ স্বাধীনতাৰ পূৰ্বতে আমাৰ এই সংঘ স্থাপন হৈছিলে, আৰু তেতিয়াৰ পৰা আমাৰ যিসকল পুৰোধা ব্যক্তিয়ে এই সংঘটো স্থাপন কৰিবৰ কাৰণে অপৰকতা কৰি আহিলে, বিভিন্ন ধৰণৰ অত্যাচাৰৰ সন্মুখীন হ'ল, বিভিন্ন ধৰণৰ চাকৰি হ'ল, এইবিলাক কথা আপুনি নিশ্চয় পাইছে। আমাৰ বুৰঞ্জীত এছ চি কেছৰ বুৰঞ্জীত এইবিলাক কথা লিখা আছে। তেওঁলোকৰ শ্ৰম, তেওঁলোকৰ ত্যাগ আৰু তেওঁলোকৰ অহপুৰুষাৰ্থ, এই গোটেইখিনিৰ সমাহাৰে আমি আজি এছ চি কেছ, আমি আজি বহুত পাছত আমি থিয় হৈছোঁ সৌগৌৰৱে এছ চি কেছ বুলি। সেই গৌৰৱ কৰাৰ ফল কিন্তু আমাক সেইসকল পুৰোধা ব্যক্তি আনি দিলে, যিসকলক আমি স্মৰণ কৰিব লাগিব। গতিকে মই কিছু কথা কোৱাৰ আগতেই মোৰ প্ৰাৰম্ভতে মই তেওঁলোকক অন্তৰৰ নিবিড় কোণৰ পৰা তেওঁলোকক সন্মান জনাইছোঁ, তেওঁলোকক স্মৰণ কৰিছোঁ। তেওঁলোকৰ আত্মাই আমাক সদায় যেন আমাক আমাৰ এছ চি কেছৰ সদস্যসকলৰ আশীৰ্বাদ দি থাকে, তাৰে কামনা কৰিলোঁ। ইতিমধ্যে আপোনালোকে জানে যে যোৱা আমাৰ মহান নেতা গিৰীশ চন্দ্ৰ বৰপথাৰে ঢুকোৱাৰ পাছত অৰ্থাৎ আমাৰ মাজত এটা শূন্যতাৰ সৃষ্টি হৈছিলে। আমি কাক সম্পাদক পাতিম, কাক নাপাতিম, কি হ'ব, এনেকুৱা হঠাতে এজন মানুহ হেৰাই গৈছিলে আমাৰ মাজৰ পৰা। কোনো ধৰণৰ আগজননী নাই, তেখেতৰ বিশেষ বেমাৰ আজাৰো নাছিলে। হঠাতেই তেখেতৰ অসুখ হোৱাৰ পাছত হঠাৎ ঢুকাল। গোটেই আমাৰ সংঘৰ প্ৰকৃততে সংঘৰ এছ চি কেছৰ সকলো মেম্বাৰে সদস্যজনে চিন্তাত পৰিছিলে, আমি সদস্য কি কৰিম এতিয়া, সংঘৰ সম্পাদক হিচাপে কাক নিৰ্বাচিত কৰিম। কিন্তু যি নহওক, লখিমপুৰ অধিৱেশনত আমাৰ মাজত এজন, আপোনালোকে সকলোৱে অৱগত কথাখিনি তথাপি জনাইছোঁ, আমাৰ মাজত যেন সকলোৱে ভাবিলে যে আমাতকৈ সকলোতকৈ শ্ৰেষ্ঠ, তেওঁকে আমি সম্পাদক হিচাপে উপনীত কৰালোঁ। তেখেত হৈছে ঋষভ কলিতাদেৱ। আজি ঢুকালে ভাল আছিলে, যি নহওক তেখেতৰ আৰু অনুষ্ঠান আছে, গতিকে আহিব পৰা নাই। তাৰপাছত ঋষভ কলিতাদেৱৰ সম্পাদক হিচাপে ঋষভ কলিতাদেৱে দায়িত্ব লোৱাৰ পাছতেই তেখেতৰ লগত যিখিনি আমাৰ এছ চি কেছৰ চেণ্ট্ৰেলৰ যিখিনি মেম্বাৰ আছে, প্ৰত্যেকজনে এজন এজন সুব্যক্তি আৰু এছ চি কেছৰ প্ৰতি তেওঁলোকে গভীৰ জ্ঞান থকা তেওঁলোকে এজন এজন লোক, আৰু বহুত এছ চি কেছৰ তেওঁলোকে সদস্য হিচাপে আছে। তেওঁলোকক লৈ ঋষভ কলিতাদেৱে, আৰু 2 নম্বৰ আমি 2R বুলি কওঁ, ৰাতুল কাকতি আৰু ঋষভ কলিতা। আৰু 2Rকে মই ক'ৰবাত কৈছিলোঁ আগতে, 2Rকে আমাৰ সংগঠনক এনেকৈ এটা পৰ্যায় লৈ যাব বুলি আমি আশা ৰাখিছোঁ, যিটো পৰ্যায় হয়তো আমি হয়তো বহুত আগত আমাৰ পাছৰো এটা এশ মানুহে ক'ব যে 2Rকে কাৰণে আমাৰ এই অৱস্থাটো এছ চি কেছৰ
মোৰ এই ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।